ডেফিনেটলি আপুনি যেতিয়া কাৰোবাক ভাল পায় সেই মানুহজনক হয়তো আপুনি ক্ষমা কৰি দিব পাৰে, কিন্তু কেতিয়াবা জীৱনত এনেকুৱা কিছু ঘটনা ঘটি যায় যিবোৰ ঘটনা হয়তো পাহৰিবলৈ দিগদাৰী হৈ যায়, আৰু সেই ঘটনাবোৰে ইন দ্য লং ৰান আপোনাৰ ৰিলেশ্যনশ্বিপত হয়তো বাধাৰ সৃষ্টি কৰিব পাৰে। আৰু তেনেকুৱা যদি চিটুৱেশ্যন আপোনাৰ লাইফত হৈছে আৰু আপুনি যদি ভাবে যে এইটো চিটুৱেশ্যন বা এই ঘটনাটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ, তেতিয়াহ'লে সেইটো তাতেই শেষ কৰি দিয়া উচিত। কাৰণ গোটেই জীৱন হয়তো আপুনি সেই ঘটনাটোকেই লৈ লৈ কথা শুনাই থাকিব, আৰু সেই সন্মানটো নোহোৱা হৈ যাব আপোনাৰ প্ৰেমিকৰ বা প্ৰেয়সীৰ ওপৰত। গতিকে কেতিয়াও এই সুযোগটো নল'ব যে আপুনি ক্ষমা কৰি দিছে, কিন্তু যেতিয়াই কাজিয়া হয় আপুনি সেই কথাটো আকৌ উলিয়াই থাকে। চ' এনেকুৱা ধৰণৰ চিটুৱেশ্যন কেতিয়াও ৰিলেশ্যনশ্বিপত নানিব। যদি আপুনি ক্ষমা কৰি দিব পাৰে তেতিয়াহ'লে চব ক্ষমা কৰি দিয়ক, একো কথাই মনত নাৰাখিব। কিন্তু যদি আপুনি ক্ষমা কৰি দি কথাবোৰ মনত ৰাখি আকৌ ঘটনাৰ মূৰে মূৰে উলিয়াই থাকে, তেতিয়াহ'লে সেইটো ক্ষমা বুলি নকয়।